আৰু ঘৰতে আজি আছোঁ আৰু এইফালে মই মূৰত জেতুকা লগাই ল'লোঁ আৰু বহুত কাম আছিলে যিহেতু মোৰ কাপোৰ থ'ব লগা আছিলে সকলো ধুই মেলি আৰু এইফালে অকণমান বেছি হোৱাৰ বাবে মাকো লগাওঁ বুলি ধৰিলোঁ মাৰ আগফালৰ চুলিখিনি কিন্তু পকিছে সেয়েহে মাক লগাই দিলোঁ মায়ে কৈছে ৰঙা হ'ব মই কিন্তু ভাল পাওঁ ৰঙা হ'লে দেই মানে আগফালৰ বগা চুলিখিনি যদি ৰঙা হয় মোৰ বহুত ভাল লাগে আৰু এয়া আহিলোঁ পথাৰলৈ যিহেতু মাঘৰ বিহু আহিছে ভেলাঘৰ বনাব লাগে আৰু এইফালে কণ ভাইটিহঁতে পূৰা নৰা কটাত ব্যস্ত মই ভাবিলোঁ সিহঁতক অকণমান কিবা এটা খুৱাওঁ আৰু এয়া মেগী আনিলোঁ দোকানৰ পৰা পথাৰতে বনালোঁ এয়া দেখিছেনে বাৰু তাৰপিছত সন্ধিয়া হ'ল সিহঁতক ক'লোঁ মেগী খাবলৈ লাইন পাতিবলৈ আৰু সিহঁতেও এনেকৈ লাইন পাতি গ'ল কলপাতত দিছোঁ দেই সঁচাকৈ সিহঁতক দেখি সেই মোৰ ল'ৰালি কালটোলৈ মনত পৰি গ'ল আজিৰ দিনটো সিহঁতৰ লগতে এনেকৈয়ে ব্যস্ত থাকিলোঁ দিনটো বিশেষ একো দিব নোৱাৰিলোঁ সিহঁতৰ এই হাঁহিবিলাক সিহঁতৰ এই কামবিলাক চায়ে মানে আজিৰ দিনটো পাৰ কৰিলোঁ বুলি ক'ব লাগিব আৰু এনেকৈয়ে যাতে সিহঁতি সদায় আগবাঢ়ি যাওক পঢ়াটো তাকে বিচাৰোঁ আৰু সিহঁতকো কৈছোঁ ভালদৰে পঢ়িবলৈ আৰু ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ' লগ পাম।